হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি ছেটাৰডে হয়, আমি দুটাই আজিনো দিনটো কেনেকৈ পাৰ কৰোঁ সেয়াই আপোনালোকক দেখাম বুলি ভাবিছোঁ। আশা কৰোঁ আপোনালোকে এই ব্লগটো চাই ভাল পাব। যদি ভাল লাগে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আপোনালোকৰ ফ্ৰেণ্ডছ এণ্ড ফেমিলিলৈ শ্বেয়াৰ কৰি দিব। আহক তেন্তে এতিয়া ব্লগটো আৰম্ভ কৰিছোঁ। আজি ৰাতিপুৱাৰ কাৰণে মই এতিয়া বানানা মিল্কশ্বেক বনাইছোঁ। দুজনৰ কাৰণে বনাইছোঁ কাৰণে মই 2টা কল লৈছোঁ। খালী পেটত খালি নাখাব, কিবা পানী বা চাহ খোৱাৰ পিছত খাব। এয়া মই গাখীৰ দিছোঁ। গাখীৰ মই গৰম গাখীৰ নহয়, এয়া মই ঠাণ্ডা গাখীৰে দিছোঁ, বা নৰ্মেল গাখীৰো দিব পাৰে। গাখীৰটো নিজৰ আন্দাজত দিব। মই দুজনৰ কাৰণে বনাইছোঁ কাৰণে অকণ সৰহকৈ দিছোঁ। মই ইয়াত চেনি নিদিওঁ, যদি কাৰোবাৰ মন যায় দিব পাৰে আপোনালোকে, কাৰণ কলটোত মিঠাটো থাকেই। মই ইয়াতেও চকলেট ফ্লেভাৰৰ কমপ্লান 2 চামুচ দিছোঁ, তো অকণ ফ্লেভাৰটো ভাল হয়। আমি খাম চেণ্ডউইচ। ব্ৰেডত দিছে চচেজ, লেটিউচ আৰু চচ আৰু মেয়নিজ, আৰু ইচ্ছা কৰিলে অকণমান চাট মছলা দি ল'ব, বিৰাট ভাল হয়। ব্ৰেকফাষ্ট, চেণ্ডউইচ, মিল্কশ্বেক আৰু অকণমান ৱাটাৰমেলন। আজি অলপমান মুখত ফেচ পেক লগাওঁ ভাবিছোঁ। এয়া মই কুকুম্বাৰ অলপমান পিচি ল'লোঁ, এতিয়া অলপমান ফ্ৰিজত ৰাখিম, তাৰপিছত লগাম। এয়া মই ৰেড অনিয়ন বনাই আছোঁ। ইয়াৰ অইলটোতে মই বিৰিয়ানী বনাম, সেইটো কাৰণে ডাঙৰ পাত্ৰটোতে মই এতিয়া বনাই দিলোঁ ৰেড অনিয়নটো। ইয়াতে ধনিয়া পদিনা মিক্স আছে। মই পদিনা কম দিছোঁ, যিহেতু মই বহুত বেছি বনোৱা নাই, আৰু ধনিয়া পদিনাতকৈ অকণমান বেছি আছে। এতিয়া মই এইখিনি কাটি ল'ম। তেনেকুৱা ইমান মিহিকৈ নাকাটিলেও হয়, আৰু জাষ্ট কটাই এখন দি অকণমান। আজি বহুত দিনৰ মূৰত বিৰিয়ানী বনাম। হৈ গ'ল। এতিয়া মই আপোনালোকক মেৰিনেশ্যনটো দেখাম। এইটো টেঙা দৈ হয়, ল' ফেট। মই দৈ বহুত বেছি নিদিওঁ, ইমানকণেই দিম। Gitu-gitu.
ইয়াতে মই এইটো চান বিৰিয়ানী মছলাটো ইউজ কৰিম আমাৰ তাতো পোৱা যায় মই সেই তাতো কিনিছোঁ এইটো ট্ৰাই কৰি চাব ভাল হয় খাবৰ কাৰণে মেৰিনেট কৰোঁতে অলপমান দিম আৰু বনাওঁতে আকৌ অকণমান দিম দিছে ইয়াতে ইলাচি এনেকুৱা ভাল হয় মানে ধুনীয়া দিয়ে মানে বস্তুবোৰ এইবোৰ গৰম মছলা দেখিছে দালচিনি লং এইবোৰ চব ওলাইছে তো মই এতিয়া ইমানখিনিয়ে দিম পিছত আকৌ বনাওঁতে মই অলপ দিম আৰু ইয়াতে মই এতিয়া ধনিয়া পুদিনা দিছোঁ চামুচমান হ'ব ইয়াতে মই দিছোঁ এতিয়া নিমখ আৰু মই একো নিদিওঁ ইয়াত ৰেড অনিয়নটো হ'লে সেইটোহে দিম ইয়াত অকল এতিয়া এইখিনি মই ভালকৈ মিক্স কৰি দিওঁ অলপ সময় ৰাখিম ৰেড অনিয়নটো হ'লে আকৌ সেইটোও দিম তেতিয়া মই আপোনালোকক দেখাম এতিয়া মই অনিয়নখিনি ভালকৈ ঠাণ্ডা হৈ ল'ব দিলোঁ এতিয়া দেখিছে অনিয়নটো এতিয়া মই ইয়াত গৰমে গৰমে খালি নিদিব অকণমান স্লাইটলি ঠাণ্ডা হৈ ল'ব দিব আধা ঘণ্টা মেৰিনেট কৰিম এতিয়া বাচমতি চাউলখিনি মই অকণ তিয়াই ৰাখোঁ বহুত বেছি সময় নিতিয়াওঁ মই অকণমান সময় তিয়াই ৰাখিম ইয়াতে মই যেহেতু পিঁয়াজ ইয়াত দিয়াই আছে আৰু মই বেলেগকৈ পিঁয়াজ নিদিওঁ এইখিনিতে ইয়াত মই দি দিম এতিয়া মই ইয়াতে মছলা দিম যিহেতু তাত অকল মই বিৰিয়ানী মছলাটোহে দিছিলোঁ এতিয়া ইয়াত মই দিম ধনিয়া গুড়ি দেখিছে এই চামুচখনে দুচামুচ মই ধনিয়া গুড়ি দিলোঁ আৰু কালাৰৰ কাৰণে আৰু ইয়াত মই গৰম মছলা একো নিদিওঁ কাৰণ বিৰিয়ানী মছলাটোতে ধুনীয়া গোটেইখিনি থাকি অকল ধনিয়া আৰু জলকীয়া গুড়ি দিছোঁ মই নিমখটো মই পিছত টেষ্ট কৰি চাই দিম বহুত লাগি গ'ল বাৰু এতিয়া মই অকণ সময়ৰ কাৰণে ঢাকি দিছোঁ অলপমান 50% মান সিজাৰ পিছত মই চাউলটো দি দিম এতিয়া মই এটা লৰাই দিওঁ কালাৰটো বহুত ধুনীয়া হৈছে বিৰিয়ানী চাউলটো বেছি হাতেৰে হেৰি নকৰিব নহ'লে ভাঙি যায় আৰু চাউলটো এটা হৈ নাথাকে ভাল নালাগে দেখিব ইয়াতে মই বিৰিয়ানীত এতিয়া এনে 4টা জলকীয়া দিম 3টা ডাঙৰ এটা একদম অকণমানি আৰু জ্বলা যদি খাই ভাল পায় তেতিয়া দিব যদি জ্বলা কমকৈ খায় তেতিয়াহ'লে নিদিব নিদিলেও একো নাই
মই আমাৰ জ্বলা খোৱাটো হয় কাৰণে মই জলকীয়াটো দিছোঁ আৰু মাজত কাটি দিয়া নাই কাৰণ নহ'লে কাটি দিলে বেছি জ্বলা হৈ যায় এতিয়া মই ইয়াতে অকণমান আৰু বিৰিয়ানী মছলা দি দিম হৈ যাব মই 1 চামুচ সমানেই দিছোঁ এতিয়া বৰ্তমান তাৰপিছতে এইখিনি মই লৰাই ল'ম যিহেতু এইটো দেখিছে চিকেনটো অলপ কুকড হৈ গ'ল ৰ'ব চকামক আৰু দেখিছে চিকেনটো অলপ কুকড হৈ গৈছে এতিয়া মই ইয়াতে চাউলটো দি দিম এতিয়া একেলগে ধুনীয়াকৈ হৈ যাব গোটেইখিনি এইটো ষ্টেজত দিলে কি হয় তেতিয়া চিকেনটো ভাং খাই নাযায় আৰু বিৰিয়ানীটোৰ লগত এডোখৰ মানে পূৰা গোটা গোটা হৈ থাকে বহুত বেছি সিজি গ'লে চাউলটো দিলে লৰালে ভাং খাই যায় সেইটো কাৰণে অকণমান সিজাৰ পিছতেই আপুনি চাউলটো দি দিব আৰু বেছি নলৰাব নহ'লে চাউলটো ভাঙি গ'লেও বেয়া লাগে দেখিব এতিয়া মই ইমানকণেই লৰালোঁ এতিয়া এনেকৈ অকণমান হ'ব দিম তাৰপিছত মই পানী অকণ দি বন্ধ কৰি দিম এইখিনি এনেকৈ ৰখাৰ পিছত মই এতিয়া ইয়াত বহুত বেছি উতলা গৰম পানী নিদিব কুহুমীয়া পানী দিব চাউলটো দিয়াৰ পিছত মই ইয়াত নিমখ দিছিলোঁ সেয়া মোৰ ভিডিঅ' কৰা নহ'ল মই নিজৰ আন্দাজত দিছিলোঁ আপোনালোকেও টেষ্ট কৰি চাই ল'ব কিমান কণ দৰকাৰ হয় আৰু তাৰপাছত মই পানী দিছিলোঁ এইটো মোৰ ষ্টিলৰ কাৰণে লাগি যাব বুলি অকণমান ভয় লাগে অকণমান এই তলফালৰ পৰা চিকেনত ধুনীয়াকৈ সিজি 5 মিনিটছমান দম দিলে হৈ যাব এয়া আগৰে ৰেড অনিয়ন আছিলে ফ্ৰিজত থৈ দিয়া হৈছিলে সেইটো চব পুৰা ধুনীয়া হৈ আছে যিহেতু ইয়াত অকণমান ফুটা এটা আছে গেছটো নোলাবৰ কাৰণে মই এইটো দি দিছোঁ অকণমান দম দি দিয়াৰ পিছতে হৈ যাব হ'ব এইখিনি মই আকৌ এনেকৈয়ে ফ্ৰিজত থৈ দিম আৰু বহুত দিন এইটো ইউজ কৰিব পাৰি এমাহ 2 মাহ তেনেকৈ যায়গৈ খালি ফ্ৰিজত ৰাখিব লাগে আৰু এয়াৰটাইট কণ্টেইনাৰত ভালকৈ ৰাখিব লাগে এয়া বিৰিয়ানীটো পূৰা 10 মিনিটছমান দম দি দিলোঁ যিহেতু মই কম পৰিমাণ বনাইছোঁ বহুত বেছি হয়তো নিদিলেও হ'ব এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু ঢাকনখন খালি নুখোলোঁ কাৰণ ঢাকনখন খুলি দিলে তাৰ সেই গোন্ধটো গুচি যাব এনেকৈয়ে মই অলপ সময় ৰাখিম তেতিয়া ফ্লেভাৰটো আৰু গোন্ধটো বহুত ধুনীয়াকৈ থাকি যায় এতিয়া মই ইয়াত বন্ধ কৰি ৰাখিছোঁ চাবিটো লৈ যাব পাৰা মই গা ধুম নহয় বাই বাই এতিয়া মই অকণ ৱাটাৰমেলন আছিলে সেইখিনি নষ্ট হৈ যোৱাতকৈ মই অকণমান জুচ বনাই দিওঁ ভাবিছোঁ মই ব্লেণ্ড কৰি লওঁ এতিয়া মই অকলে আছোঁ মিৰাণ জিমলৈ গ'ল ৰ'ব মই কৰি মেলি আপোনালোকক কথা পাতি আছোঁ ধৰা ধৰা ভাল হৈছে নে টেষ্টি হৈছে চেনি টেনিকো দিয়া নাই মিঠাই হয় ৱাটাৰমেলনটো এয়া মোৰ এতিয়া কিটচেন চাফা কৰা হৈ গ'ল পূৰা লকা চকা চব ধুলোঁ গেছো চাফা কৰিলোঁ অন কৰি থওঁ এইখিনি কাঁহী বাতি আছিলে ধুই দিলোঁ হৈ গ'ল এতিয়া পকা মুচিব আছে মই সেইখিনি কৰি আৰু আজৰি কাপোৰ গা ধুই উঠিলোঁ আচ্ছা মেচিনত কাপোৰকেইটা সোমোৱাই দিওঁ
সোমোৱা আছে এতিয়া মই ৰাইতা বনাইছোঁ ইয়াতে বনাই দিছোঁ একেবাৰে তেতিয়া থাকিলেও মই বন্ধ কৰি থ'ব পাৰিম অকণ লৈ পানীটো দি দিছোঁ জিৰা দিছোঁ আৰু এয়া ৰেড চিলি পাউডাৰ এয়া অকণমান মই ব্লেক সল্ট দিছোঁ এইটো একদম অপশ্যনেল হয় দিব বিচাৰিলে দিব পাৰে নিদিলেও একো নাই অকণমান মই চাট মছলা দিছোঁ মই এইখিনি ভালকৈ মিক্স কৰি লওঁ হৈ গ'ল এতিয়া ইয়াতে মই এতিয়া পিঁয়াজ দিছোঁ এইখিনি মই কাটি থোৱা আছিলে পিঁয়াজ তিয়ঁহ এইখিনি মই মিক্স কৰি লওঁ প্ৰথমে এয়া দেখিছে ৰাইতা হেৰিটো ভাল হৈছে দেখিছে বহুত বেছি পাতলাও হোৱা নাই আৰু বহুত বেছি ডাঠো হোৱা নাই ঠিক আছে এতিয়া মই অকণমান ধুনীয়াকৈ গাৰ্নিছ কৰি দিছোঁ এয়া হ'ল আজি আমাৰ দুপৰীয়া লাঞ্চ এইখিনি হ'ল ৰাইতা আৰু আছে এইফালে বিৰিয়ানী আছে ৰাইচটো পূৰা এটা এটা হৈ আছে এতিয়া চাৰ্ভ কৰি দিওঁ মোৰ ফেভৰেট লেগ পিচ জলকীয়া এটা দিওঁ তোমাক হেল্ল' ফ্ৰেণ্ডছ আজি ওলাই যাওঁতে মই এইটো ইটাৰ ল'লোঁ এতিয়া আপোনালোকৰ আগত মই এইটো খুলিম ৰ'ব এখন হাতত মই মোবাইলটো ধৰি আছোঁ এইটো মই ৰ'জ মাস্ক ইটাৰটো লৈছিলোঁ বহুত ধুনীয়া হয় গোন্ধটো এনেকুৱা ধৰণৰ তো খালি মোক কোৱা মতে তেওঁলোকে 5 to 6 hours থাকে বুলি কৈছে সেয়া আৰু লগাই চালে গম পাম কেনেকুৱা হয় গোন্ধটো মোৰ ভাল লাগিলে সেইকাৰণে লৈ আহিলোঁ বটলটো বহুত কিউট হয় আৰু কোৱালে গ'লেও বেগত লৈ মেলি যাবলৈও ভাল হয় ঠিক আছে মই ইয়াতে এনেকৈ কৰি থৈ দিম হেল্ল' ফ্ৰেণ্ডছ আজিৰ এই ব্লগটো মই ইয়াতে এণ্ড কৰিছোঁ আশা কৰোঁ আপোনালোকে এই ব্লগটো চাই ভাল পালে যদি ভাল লাগিলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আপোনালোকৰ ফ্ৰেণ্ডছ এণ্ড ফেমিলিলৈ শ্বেয়াৰ কৰি দিব আকৌ লগ পাম অতি সোনকালে অন্য এটা ব্লগত তেতিয়ালৈকে ভালকৈ থাকিব পজিটিভ থাকিব নিজৰ পেৰেণ্টছক বহুত মৰম কৰিব আৰু নিজেও বহুত ভালকৈ থাকিব থেংক ইউ ছ' মাছ ধন্যবাদ